প্ৰিয় বন্ধুসকল, আজি আপোনালোকক জনাবলৈ ওলাইছোঁ একেবাৰে গুটিৰ পৰা ভেন্দি হোৱালৈকে সম্পূৰ্ণ প্ৰচেছটো। আপোনালোকে হয়তো নিশ্চয় অৱগত যে আজিকালি বজাৰত যিবোৰ শাক-পাচলি পোৱা যায় এইবোৰৰ বেছিভাগেই অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপন্ন কৰা হয়, যিবোৰ খালে আমাৰ শৰীৰৰ কাৰণে বিভিন্ন ক্ষতি হ'ব পাৰে। আৰু সেইকাৰণে আমাৰ যদি অলপো ঠাই থাকে সেই ঠাইখিনিতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আমি আমাৰ প্ৰয়োজনীয় শাক-পাচলিসমূহ উৎপন্ন কৰি আমি নিজে খাব পাৰোঁ। আৰু সেই বুলিয়ে মই ঘৰতে অলপ চেষ্টা কৰি ভেন্দি লগাইছিলোঁ আৰু সেই বিষয়ে আপোনালোকক আজি জনাবলৈ গৈ আছোঁ যে একেবাৰে গুটিৰ পৰা ভেন্দি হোৱালৈকে কি পদ্ধতি অৱলম্বন কৰিব পাৰি। জানো আহক এই সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমতে গুটিবিলাক আনি পানীতে 4-5 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ। তাৰপিছতে পানীৰ পৰা উঠাই টিছু পেপাৰত 2 দিনৰ বাবে ৰাখি দিছিলোঁ আৰু তাৰ পাছত দেখিব পাৰিছে এনেকৈ ধুনীয়াকৈ গজালি আহি গৈছে আৰু এই গজালিসমূহ ডাইৰেক্ট মাটিতে লগাই দিছিলোঁ। আৰু এনেদৰে মাটিত লগোৱাৰ আগতে আমি মাটিটো ধুনীয়াকৈ তৈয়াৰ কৰিব লাগে আৰু ডিজিজ বা বেমাৰৰ কাৰক থাকিলে সেইবোৰ মুক্ত কৰি ল'ব লাগে। আৰু তাৰ বাবে মই ব্যৱহাৰ কৰিছিলোঁ এই চাফ বা বেলেগ তেনেকুৱা ফাংগিচাইড আছে, ছইল বৰ্ণ ফাংগিচাইড যেনে ট্ৰাইকোডাৰ্মা আছে বা বেভিষ্টিন আছে, তেনেকুৱা যিকোনো এটা ছইল বৰ্ণ ফাংগিচাইড দিলে তাৰ পৰা মুক্ত পাব পাৰি। এনেদৰে লগোৱাৰ 6-7 দিনমান পিছতে এনেকুৱা ডাঙৰ গছ হৈ গৈছিলে আৰু তাৰপিছত কাষেৰে ধুনীয়াকৈ মাটিখিনি নৰম কৰি জৈৱিক সাৰ বা গোবৰ বা ভাৰ্মি কম্পোষ্ট যিকোনো এটা দিলেই হ'ব। আৰু এনেকৈ জৈৱিক সাৰ দি পেলাই আকৌ মাটিখিনি ধুনীয়াকৈ বহাই দিলোঁ। আৰু সাধাৰণতে 60 ডে'ৰ পিছত ফুল আহিব লাগিছিল, কিন্তু সৌভাগ্যক্ৰমে 53 পৰা 55 ডে'জৰ ভিতৰতে ধুনীয়াকৈ ফুল আৰম্ভ কৰিলে। আৰু ফাইনেলি এইবাৰ পূজাৰ বন্ধত ঘৰত গৈ নিজৰ খেতিৰ পৰা নিজেই হাৰ্ভেষ্ট কৰা আৰম্ভ কৰিলোঁ। আৰু নিজে কৰা খেতিৰ পৰা শাক-পাচলি বা ফল-মূলেই হওক, যিকোনো বস্তুৱেই হওক, যেতিয়া নিজে দেখিব পাৰি বা নিজে খাব পাৰি কিমান যে ফূৰ্তি বা আনন্দ মনত লাগে সেয়া কেৱল লগোৱাজনেহে উপলব্ধি কৰিব পাৰে। গতিকে আপুনিও কেতিয়াবা গছ-গছনি বা খেতি-বাতিৰ কিবা গছ লগাই পাইছেনে আৰু এনে আনন্দ উপলব্ধি কৰিব পাৰিছেনে? অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।